আমি অকল এনেকৈ মোবাইল ষ্টিকাৰ লগা মোবাইল বিক্ৰী নকৰোঁ। আমাৰ প্ৰতিটো প্ৰডাক্টৰ লগত থাকিব অৰিজিনেল চাৰ্জাৰ, বিল বক্স, কমপ্লিট ৱাৰেণ্টি সৈতে পাব। আপোনালোকে ইচ্ছা কৰিলে আহি পিনে আমাৰ পৰা ফাইনেন্স কৰাব পাৰে। আমাৰ ফাইনেন্সৰ এভেইলেবল হৈ গ'ল। আজি আপোনাক প্ৰাইচ নকওঁ, গোটেইখিনি ফোন অফাৰত আছে। আপোনালোকে দোকান ভিজিট কৰিব, সব ভিজিট কৰিব। আৰু কাৰোবাক যদি প্ৰাইচ জানিবলৈ হয় আপোনালোকে যিকোনো মডেল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই তাৰ মডেলৰ প্ৰাইচ কৈ দিম আপোনাক। মিনিমাম 30% ডাউন পে'মেণ্টত আমাৰ পৰা যিকোনো মডেল নিব পাৰিব। 25 কিলোমিটাৰ ভিতৰত খালি হ'ব লাগিব। 7,500 পাই যাব 5G ফোন পাই যাব। ভাবে মাত্ৰ 9,000 পাই যাব চেমচাং আপোনাৰ OnePlus-ৰ Nord C মডেল। এইবিলাক ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্টৰ ফোন হয়। 8,999 পাই যাব OnePlus-ৰ Nord মডেলটো। ইয়াত ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট একো ৰিপেয়াৰিং কৰা ফোন নাপাব। ৰেনো যদি 13 লাগে আমাৰ ওচৰত আপোনাৰ অপেন বক্সৰ এবছৰৰ ফুল ৱাৰেণ্টি সৈতে আছে। এইবিলাক অফাৰ প্ৰাইজত থাকে। তাৰপৰা গুগল পিক্সেলৰ ফোন লাগে আমাৰ ওচৰত গুগল পিক্সেলৰ ফোন আছে। কণ্ডিশ্যন দেখাই দিছে একদম ছুপাৰ মেইন কণ্ডিশ্যন। আমাৰ আইফোনৰ ওপৰতো পূজা স্পেচিয়েল অফাৰ মানে চলি আছে। নমস্কাৰ বন্ধুসকল, বহুত দিন হৈ গ'ল আপডেট দিয়া নাই। বহুত মানুহ ফোন কৰি আছে যে আমাৰ বৰ্তমান ষ্টক কি আছে, আৰু আমাৰ এই দুদিনত বহুতখিনি ষ্টক আমাৰ বিক্ৰী হৈ গৈছে। কিছুমান ষ্টক আছে মই দেখাব গৈ আছোঁ, আপডেট দিব গৈ আছোঁ। আপোনালোকে ইচ্ছা কৰিলে আহি পিনে আমাৰ পৰা ফাইনেন্স কৰাব পাৰে। আমাৰ ফাইনেন্সৰ এভেইলেবল হৈ গ'ল। আমাৰ এড্ৰেছটো হৈছে মৰাণ মহালক্ষ্মী মাৰ্কেট। আপোনাৰ ঠিক শিৱসাগৰ যোৱা বাছ ষ্টেণ্ডটো বা আপোনাৰ চেপন যোৱা যোনটো মেজিক ষ্টেণ্ড আছে তাৰ ওচৰতে আছে আমাৰ দোকানখন চেন কম্পিউটাৰ। আপোনালোকে ভিজিট কৰক, ভিজিট কৰিলে গম পাব যে আমাৰ চেন কম্পিউটাৰ ফোনৰ কোৱালিটি কি। আমি অকল এনেকৈ মোবাইল ষ্টিকাৰ লগা মোবাইল বিক্ৰী নকৰোঁ। আমাৰ প্ৰতিটো প্ৰডাক্টৰ লগত থাকিব অৰিজিনেল চাৰ্জাৰ, বিল বক্স, কমপ্লিট ৱাৰেণ্টি সৈতে পাব। অপেন বক্স লাগে তো অপেন বক্স পাব, চিলপেক লাগিলে চিলপেক পাব, চবতে পাব ডিছকাউণ্ট। আপোনাৰ মোটামুটি আপোনাৰ যিমানখিনি ষ্টক আছে আমি আপোনাক দেখাবলৈ চেষ্টা কৰিম। আজি আপোনাক প্ৰাইচ নকওঁ, গোটেইখিনি ফোন অফাৰত আছে। আপোনালোকে দোকান ভিজিট কৰিব, সব ভিজিট কৰিব। আপোনাক গোটেইখিনি মডেলৰ প্ৰাইচ কোৱা হ'ব। কিছুমান মডেলৰ আপোনাক প্ৰাইচ দিম, যেনেকৈ ধৰক আপোনাৰ এইবিলাক আপোনাৰ আমাৰ ওচৰত আহি গ'ল S23, আহি গ'ল আমাৰ ওচৰত S24। কাৰোবাক যদি জেড ফ্লিপ লাগে জেড ফ্লিপ আছে। কাৰোবাক যদি S21 লাগে আমাৰ ওচৰত 4-5টামান S21 FE আছে। কাৰোবাক যদি S16 লাগে এইবিলাক পাই যাব। আপোনালোকে মিনিমাম 30% ডাউন পে'মেণ্টত আমাৰ পৰা যিকোনো মডেল নিব পাৰিব। 25 কিলোমিটাৰ ভিতৰত খালি হ'ব লাগিব। আমাৰ ওচৰত আছে A15 আছে, আমাৰ ওচৰত আছে A14 আছে। এইবিলাক পাই যাব আপোনালোকে মোটামুটি 7,500 পাই যাব 5G ফোন পাই যাব। ভাবক কেনেকুৱা অফাৰ চলি আছে আমাৰ ইয়াত। S20 FE এইবিলাক পাই যাব আপোনালোকে 12,500 টকাত পাই যাব। আমাৰ ওচৰত আছে 11R আছে, আমাৰ ওচৰত আছে 10R আছে, OnePlus-ৰ এইবিলাক মডেল আপোনালোকে ভাবক আমাৰ স্পেচিয়েল অফাৰ চলি আছে। মাত্ৰ 9,000 পাই যাব চেমচাং আপোনাৰ OnePlus-ৰ Nord C মডেল। এইবিলাক ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্টৰ ফোন হয়। এইবিলাক পাই যাব আপোনাৰ আমাৰ ওচৰত অফাৰ প্ৰাইজত আছে। আৰু এটা মই আপোনাক ভাল এটা অফাৰ দিম। এনেকুৱা টাইপৰ অফাৰ বৰ্তমান চলি আছে। 8,999 পাই যাব OnePlus-ৰ Nord মডেলটো। ইয়াত ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট একো ৰিপেয়াৰিং কৰা ফোন নাপাব। আমাৰ ওচৰত আছে Vivo V50e আছে, VY58 আছে আমাৰ ওচৰত V29e কাৰ্ভ ডিছপ্লে আছে, Y27 আছে। গোটেইখিনি অফাৰত আছে। আপোনালোকে সব ভিজিট কৰক। আছে V25 লগত থাকিব, ভিভ'ৰ থাকিব Y28। এইবিলাক মডেল গোটেইখিনি 8GB ৰেমৰ ফোন আছে। কাৰোবাক কাৰ্ভ ডিছপ্লে যদি লাগে আমাৰ ওচৰত আহি গ'ল Oppo F27 Pro Plus আছে, Oppo F25 Pro আছে, Reno 8 আছে, Reno 7 আছে, পাব Oppo A17 গোটেইখিনি 8GB ৰেমৰ এইবিলাক মডেল পাই যাব। Oppo A3 মোটামুটি 10,000 টকাৰ ভিতৰত পাই যাব। এইবিলাক পাই যাব 8GB ৰেমৰ। কাৰোবাক যদি Reno যদি 13 লাগে আমাৰ ওচৰত আপোনাৰ অপেন বক্সৰ এবছৰৰ ফুল ৱাৰেণ্টি সৈতে আছে। এইবিলাক অফাৰ প্ৰাইজত থাকিব। এইবিলাক যদি আপুনি EMI কৰিম বুলি ভাবে মোটামুটি 10,000 টকা 12,000 টকা দিলে আপোনালোকে পাই যাব। কাৰোবাক যদি অপেন বক্সৰ ফোন লাগে অপেন বক্সৰ ফোন এইবিলাক পাই যাব। A3X এইবিলাক 2 পিচ 3 পিচ আমাৰ ওচৰত বৰ্তমান ষ্টক আছে। এইবিলাক আছে কম দামত পাই যাব। ভিজিট কৰিব চেন কম্পিউটাৰ। কাৰোবাক গুগল পিক্সেলৰ ফোন লাগে আমাৰ ওচৰত গুগল পিক্সেলৰ ফোন আছে। কণ্ডিশ্যন দেখাই দিছে একদম ছুপাৰ মেইন কণ্ডিশ্যন আছে। এইবিলাক অফাৰ প্ৰাইচ একদম কমত পাই যাব। আপোনালোকে চেন কম্পিউটাৰ ভিজিট কৰক। আৰু কাৰোবাক যদি প্ৰাইচ জানিবলৈ হয় আপোনালোকে যিকোনো মডেল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই তাৰ মডেলৰ প্ৰাইচ কৈ দিম আপোনাক। কাৰোবাক Redmi Note 12 Pro লাগে আছে আমাৰ ওচৰত আহি গ'ল C67। এইবিলাক পাই যাব 11X মোটামুটি 8,999 পাই যাব আপোনালোকে। কাৰোবাক যদি গেমিং ফোন লাগে 10 Pro পাই যাব, Realme 10 Pro। কাৰোবাক যদি লেটেষ্ট মডেল লাগে Realme 13 এইবিলাক মডেল পাই যাব আপোনালোকক মাত্ৰ 11,800 টকাত মই প্ৰাইচ কৈ দিছোঁ। এনেকুৱা টাইপৰ অফাৰ চলি আছে আমাৰ ইয়াত। Realme 12 Plus পাই যাব মাত্ৰ 12,999 টকাত পাই যাব। X7 Max পাই যাব 10,000 পাই যাব আপোনালোকে। আৰু এনেকুৱা টাইপৰ ফোন যদি লাগে মোটামুটি পাই যাব 8,500। Redmi 12 এইবিলাক অফাৰ প্ৰাইচ থাকিব মাত্ৰ 9,700, 8GB 256GB পাই যাব। কাৰোবাক যদি 11i লাগে Xiaomi 11i হাইপাৰ চাৰ্জ 120 ৱাটৰ আছে। এইবিলাক আমাৰ অফাৰ প্ৰাইচত আছে। আপোনালোকে যদি কমেণ্ট কৰে মই আপোনাক ইয়াৰ প্ৰাইচ কৈ দিম। কাৰোবাক চিলপেক প্ৰডাক্ট লাগিলে এইবিলাক পাই যাব 9,400 টকাকৈ চিলপেক প্ৰডাক্ট পাই যাব। Realme 14X কমেণ্ট কৰক কিমান দামত দিব পৰা যায় অপেন বক্সৰ প্ৰডাক্ট আপোনালোকে কমেণ্ট কৰিব। প্ৰতিটো মডেল কমেণ্ট কৰক, মই প্ৰতিটো মডেলৰ প্ৰাইচ কৈ দিম। এইটো আহিব আপোনাৰ Galaxy M16 মই লাহেকৈ এতিয়া দেখাম।
আপোনাক আইফোন দেখাম। বন্ধুসকল এতিয়া মই লাহেকৈ আইফোন দেখাম। আমাৰ আইফোনৰ ওপৰতো পূজাৰ স্পেচিয়েল অফাৰ মানে চলি আছে। আপোনালোকক মই অকল প্ৰাইচখিনি কিছুমান মডেল আপোনাক কৈ যাম। আপোনালোকে ভিজিট কৰিব চেন কম্পিউটাৰ। মিনিমাম ডাউন পে'মেণ্টত আপোনালোকে যিকোনো প্ৰডাক্ট আমাৰ পৰা আইফোন হওক এণ্ড্ৰইড হওক আপোনালোকে নিব পাৰিব। তাৰ আগত আমাৰ মোবাইল নম্বৰটো ক'বলৈ গৈ আছে। আমাৰ স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰ আছে আপোনাৰ 6002703173। কলিং টাইমটো হৈছে মৰ্ণিং 10টাৰ পৰা ৰাতি 8টালৈকে আপোনালোকে কল কৰিব। আৰু এড্ৰেছটো হৈছে মই আপোনাক আকৌ এবাৰ ক'বলৈ গৈ আছোঁ। আমাৰ এড্ৰেছটো হৈছে মৰাণৰ মা লক্ষ্মী মাৰ্কেট। আপোনাৰ ঠিক শিৱসাগৰ যোৱা বাছ ষ্টেণ্ডটোৰ ঠিক ওচৰতে আছে। মানে আপোনাৰ চেপন যোৱা মেজিক ষ্টেচনৰ ঠিক লগতে লাগি আছে। চাব ওপৰত চেন কম্পিউটাৰ বৰ্ড লাগি আছে। তাৰ ভিতৰত আহিব আমাৰ চেন কম্পিউটাৰৰ 3 নম্বৰ দোকানখন। মই এতিয়া লাহেকৈ আপোনালোকক মডেলখিনি মই দেখাম এতিয়া। যেনেকৈ আমাৰ ওচৰত 15 আছে। এইবিলাক আপোনাৰ পূজাৰ স্পেচিয়েল অফাৰ থাকিব। বৰ্তমানলৈকে আমাৰ ওচৰত ব্লু কালাৰ আছে, গ্ৰীণ কালাৰ আছে, ব্লেক কালাৰ আছে। এইখিনি মডেল আপোনালোকে ইচ্ছা কৰিলে ফাইনেন্সত নিব পাৰিব। কিছুমান যেনেকৈ আপোনাৰ এইটো মডেল আমাৰ ওচৰত একদম ছুপাৰ মিন ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ আছে। এইটো 256 GB হয়। 2 বছৰলৈকে আপোনাৰ ৱাৰেণ্টি আছে। নেক্সট ইয়েৰ আপোনাৰ ৱাৰেণ্টি শেষ হ'ব। এইবিলাক অফাৰ প্ৰাইচ থাকিব। আপোনালোকে ভিজিট কৰি গম পাব যে ইয়াৰ অফাৰ প্ৰাইচ কিমান থাকিব। নেক্সট আছে আমাৰ ওচৰত 14+। এইবিলাক পাই যাব 36,999। এনেকুৱা টাইপৰ অফাৰ আমাৰ বৰ্তমান মানে চলি আছে। আপুনি 13 পাই যাব। এই গোটেইখিনি আপোনাৰ 13 ষ্টাৰ্টিং প্ৰাইচ থাকিব 29,499 পৰা 31লৈকে যাব। গোটেইখিনি EMI ফেচিলিটি এভেইলেবল আছে। 12 থাকিব আপোনালোকৰ আমাৰ ওচৰত আহিব মাত্ৰ 21,999, মানে 22,000 টকাৰ পৰা আপোনালোকে 12 পাই যাব। 11 পাই যাব আপোনালোকে ষ্টাৰ্টিং প্ৰাইচ থাকিব মাত্ৰ 16,999, মানে 17,000ৰ পৰা আমাৰ ওচৰত 11 পাই যাব। কালাৰ চাওক না কি কালাৰ পাব। পাৰ্পল থাকিব, ৰেড কালাৰ থাকিব, হোৱাইট কালাৰ থাকিব, ব্লু কালাৰ, গ্ৰীণ কালাৰ। এই কালাৰ গোটেইখিনি এভেইলেবল আছে। আপোনালোকে আহক, ৰংচঙীয়া কালাৰ গোটেইখিনি আমাৰ ওচৰত এভেইলেবল আছে। কম দামত যদি আছে আপোনাৰ iPhone 7 আছে। 7 থাকিব, অফাৰ প্ৰাইচ থাকিব মাত্ৰ 6,799, মানে 6,800 টকাত পাব iPhone 7 একদম ব্ৰেণ্ড নিউ। কাৰোবাক যদি 14 লাগে, 14 কিমান দিম বন্ধুসকল? আহি যাব মাত্ৰ 32,999 পাই যাব 14। এইবিলাক আপুনি ডাউন পে'মেণ্ট দিব লাগিব কিমান? মাত্ৰ 10,000 পৰা 12,000 টকা দিব আপোনালোকে আমাৰ EMI কৰি পিনে আপোনালোকে নিব পাৰিব। যিমান পাৰে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে গম পাব যে মনত এনেকুৱা এখন দোকান আছে য'ত আপোনাৰ অৰিজিনেল প্ৰডাক্টৰ ওপৰত ডিল কৰে। গোটেইখিনি কোৱালিটি প্ৰডাক্ট পাব। আমি ৰিপেয়াৰিং কৰা ফোন বিক্ৰী নকৰোঁ। আহক, ভিজিট কৰক। ধন্যবাদ।